নমস্কাৰ বন্ধুসকল, আমাৰ আছামিজ গুৰু চেনেললৈ আপোনাক স্বাগতম। বন্ধুসকল, আমি ৰিয়েলমি মোবাইল বেছিভাগে ব্যৱহাৰ কৰোঁ, কিন্তু এই ৰিয়েলমি মোবাইলত হোৱাটছআপৰ বেলেগৰ ষ্টেটাছ ভিডিঅ'সমূহক কেনেকৈ ছেভ কৰিব, কাৰণ ৰিয়েলমি মোবাইলৰ ফাইল মেনেজাৰত কোনো ধৰণৰ হাইডেন ফাইল শ্ব' কৰিব পৰা অপশ্যন নাথাকে। আজি মই এই ভিডিঅ'টোত ক'ম যে কেনেকৈ আপুনি আপোনাৰ বন্ধুক নোখোজাকৈ হোৱাটছআপৰ ষ্টেটাছ ভিডিঅ' একেবাৰে সহজতে ছেভ কৰিব পাৰিব। প্ৰথমতে এই ফাইল মেনেজাৰ এপ্লিকেশ্যনটো অপেন কৰিব। এপ্লিকেশ্যনটো লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব। এপ্লিকেশ্যনটো অপেন কৰাৰ পাছত ওপৰত 3 ডটত ক্লিক কৰি ছেটিংছত যাব। আৰু জেনেৰেলত ক্লিক কৰিব। এতিয়া ইয়াত শ্ব' হাইডেন ফাইলত ক্লিক কৰিব লাগিব। তাৰ পাছত হোৱাটছআপত গৈ ষ্টেটাছত থকা যিবোৰ ভিডিঅ' আপুনি ছেভ কৰিব বিচাৰে সেইবোৰ অপেন কৰিব লাগিব। তাৰ পাছত সেই ফাইল মেনেজাৰত গৈ ইণ্টাৰনেল ষ্ট'ৰেজত হোৱাটছআপ ফাইলটো বাছি ল'ব। আৰু ইয়াতে মিডিয়া ফাইলত ক্লিক কৰিব। আৰু ওপৰত দেখিছে ষ্টেটাছেছ, তাত ক্লিক কৰিব। আৰু ইয়াতে আপুনি হোৱাটছআপৰ ষ্টেটাছত যিবোৰ ভিডিঅ' অপেন কৰিছিল সেই ভিডিঅ'সমূহ ইয়াতে দেখা পাব। এতিয়া ভিডিঅ'সমূহ ডাউনলোড কৰিবলৈ ভিডিঅ'টোৰ কাষতে থকা 3 ডটত ক্লিক কৰিব আৰু কাটটো ক্লিক কৰিব আৰু আপোনাৰ মোবাইলৰ বেলেগ ফল্ডাৰত সেইটো পেষ্ট কৰি দিব। এতিয়া মই ওপৰৰ এই ফল্ডাৰটোত পেষ্ট কৰিম আৰু ইয়াতে দেখিছে ভিডিঅ'টো ছেভ হৈ গৈছে। ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে পৰৱৰ্তী সময়ত এনেকুৱা ভিডিঅ'সমূহ আপুনি পাই থাকে। আজিলৈ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।